বাহি যা সঁচাকৈ খালে আই গা ধুৱাওঁতে ঠাণ্ডা। হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰতো ভালেই। আজি হৈছে গৰু বিহু আৰু এয়া মায়ে গোহালি ঘৰ চাফা কৰি আছে আৰু মই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ইমান বতাহ দি আছে ৰাতিপুৱাই। চাওকচোন, অলপ দেখাই দিছোঁ। এয়া চাওক, ইমান বতাহ। আৰু এতিয়া বহুত কাম আছে, কৰিলোঁ, তাৰপিছত আকৌ দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। হালধি, মাহ, বেঙেনা, এইটো হালধি কিবা চাট চিলাবলৈ, এইটো ঔটেঙা আৰু এইটো লাও, জাতিলাও, চিলোৱা। বেঙেনা 1 পিচ দিয়া, তাৰপিছত হালধি 1 পিচ দিয়া। হালধি সোমাবই। অঁ, তাৰপিছত ঔটেঙা 1 পিচ দিয়া। ঔটেঙা। অঁ, এইটো ঔটেঙা হয়, ঔটেঙা কয় যে। ঔটেঙা। অঁ, এইটো ঔটেঙা। ৰ'বা ৰ'বা। ঔটেঙা। তাৰপিছত আকৌ বেঙেনা 1 পিচ দিয়া। বেঙেনা মই দিম। তাৰপিছত লাও 1 পিচ দিয়া। অঁ, ধুই থৈছোঁ, গোটেইকেইখনে ধুই থৈছোঁ। তাৰপিছত আকৌ হালধি 1 পিচ দিয়া। তোমাৰ হাতখন কিয় ৰঙা হৈ আছে? হালধি পিচিছিলোঁ যে, ৰঙা নহয়, হালধীয়া হৈ আছে। এইকেইডাল মই চিলাম দেই। বাৰী চিলোৱা হৈ গ'ল। এয়া এতিয়া আমি আৰু গৰু গাৰ ধুৱাম। অঁ, ইমান বতাহ মাৰি আছে। অঁ দে, মোৰ চাদৰখন চোৱা, উৰি গৈছে। আমাৰ ইয়াতে নদী ওচৰত নাই, মানে সেইকাৰণে ইয়াৰো পানী জমা কৰি গৈছে, পুখুৰীও নাই। पानी पानी हो गई। গৰুৰ পৰা বোলে গাটো লগাব লাগে, গম পাইছা নাই? গৰুৰ পৰা গাটো লগাব লাগে। তুমিয়ে নোপোৱা। আমাৰ দেহাকো অলপ লগাই দিওঁ। মানুহেও লগাব লাগে। ওম নমো শিৱায়। দে হ'ব, খহি দিয়াহি আকৌ। দে ঘঁহি দিয়া আকৌ। বেলেগৰ গৰুটো পথাৰবিলাকে পুখুৰীবিলাকত মানে কি বহুত গা ধুৱে ন? আমাৰতো মানে বছৰত এবাৰহে ধুৱে আমাৰ গৰুকেইজনীয়ে। ইমান লেতেৰা হৈ থাকে, বছৰটো এবাৰহে ধুৱে। কৰি দিলে ন? চাবা গছ কিবা দে ধুৱাই দিয়া। ক'তো ধুৱাই দিবা নেকি? চুলিটো লগাব লাগে আকৌ। মানে কি কিবা যে আই গা ধুৱাওঁতে ঠাণ্ডা লাগি গৈছে চাগে, বতাহ মাৰি আছে যে। দে তুমি অকণমান পানী দিয়া, পানী মাৰি দিয়া, পানী মাৰি দিয়া। লাও খা, বেঙেনা খা, লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। সঁচাকৈ খালে আহি যোৱা, পৰি যাবা। লগাই দিয়া, চুলিতে লগাই দিয়া, গালতো লগাই দিয়া।
ডাঙৰ গৰু আমাৰ ঘৰত এইটো আমাৰ ডাঙৰ গৰু বিনিক দাব দে তেল খানি ল প্ৰথমত মূৰত দুটা মিক্স কৰা কপালত দুইটা মিক্স মিঠাতেল অলপ দি ওলাব লাগিছিল প্ৰথমে নিদিলা দিলা মিক্স কৰি দিছা কপালত দিব আৰু তাৰপিছত ভৰিত দি দিব এইটো একেবাৰে আমাৰ শেষ গৰুটো টিকলুটো চাৰিটা ভৰি আকৌ তাক গাত ভৰাব লাগিব এইটো খোৱা বিনিয়া খেতত ধোৱাত লাগি যাব এইটো গৰু আপোনাক দিছো ধোৱা আমাৰ ছেকেণ্ড গৰু এ জপিয়াইছ কিয় ৰ ভণ্টি আমাৰ মায়ে দেখিছে জোৱাই কাহাৰ কাৰণে ওলাই আহিছে তেতিয়াৰ পৰা ইমান মাতি আছো আহাই নাই খেৰ আছে নহয় খেৰ লৈ লওক ভিনি এতিয়া ৰখি নালাগে নহয় তেতিয়াৰ পৰা চিঞৰিছে আমাৰ পেটটো ফালি গৈছে তবু নাই আহা এইটোচোন তোৰ কিবা মালা কিবা চিলোৱাই নাই এনে দিয়া দিয়া ইটাক লগাই দিয়া অথনি যি কি কৰিছ বুজিছ চুলি কেঁচা হৈ যাব হালধি খাদি খাদি পানী আইতাকো মা হালধি লগাই দিয়া খেৰ দি লওক খেৰ দি যায় একবাৰ গা ধুৱে মই গৰু নেকি চাচোন ভালকে বহা ভালকে এতিয়া মূৰত পানী দিয়া বোলে গৰু ডাল তুমি সৰু গৰুটো চেৰি গৰুটো কিয় পইচা আইৰন পানী নহয় কলা ফিল্টাৰ পানী দি দিব লাগিব জেঠু কাণত সোমাব নিদিবা জেঠু নিদিবা মোকো নিদিবা এটা ফিনিক দে দুই তিনিটা থলে হ'ল নালাগে দুই তিনিটা খালি চাটত থলে হ'ল তই মাৰি দেখাই দে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বাপেৰ সৰু মাৰ সৰু বাপেৰ সৰু তই হবি বলদ গৰু
এই নিদিবি না ডিঙি পাই নিদিবি দুই তিনিটা থ'লে হ'ল দুই তিনিটা গধূলালৈ লাগিব গধূলা জাকত দিব লাগিব ডিঙি পাই নিদিবি সকলোৱে গা পা ধুই আজৰি হৈ গ'লোঁ আৰু এয়া বিহু বুলি অলপমান ফটোশ্বুট চলি আছে আৰু অকণমান দেখাই দি আছোঁ এয়া বিহু বুলি আৰু আগতে উঠা হোৱা নাই এয়া চাওক পেহীয়েকৰ লগত পূৰা ফটো উঠাত ব্যস্ত আৰু 100 এবিধ শাক খোৱাৰ নিয়ম আছে আমাৰ এয়া 100 এবিধ শাক গোটাই থৈ দিছে মায়ে এতিয়া এয়া ৰছীডালত মানে গৰু ৰছীডালত নতুনকৈ অনা ৰছীডালত দুবৰি ফুল তুলসী লগাই দিব লাগিব এইটো হৈছে আমাৰ অসমীয়াৰ পৰম্পৰাগত নিয়ম আমাৰ ফালে এনেকুৱা নিয়ম আছে আৰু তো আমি এতিয়া এনেকৈ মই এতিয়া লগাই দিম আৰু নিয়মখিনি মানে মানি যাবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু